হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক সাউথ ইণ্ডিয়ান মুভিৰ এক্ট্ৰেছ মডেল ৰশ্মিকা মান্দানাৰ লাভ লাইফ আৰু বয়ফ্ৰেণ্ডৰ বিষয়ে জনাম আৰু কোনে কোনে ৰশ্মিকা মান্দানাক ভাল পায় কমেণ্ট কৰি জনাব। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছসকল, প্ৰথমতে জানি লওঁ আহক আমি ৰশ্মিকা মান্দানাৰ বিষয়ে কিছু কথা। সৰুৰে পৰা ৰশ্মিকা মান্দানা এক্টিঙৰ প্ৰতি আকৰ্ষিত আছিল। সেইবাবেই তেওঁক টিভি এডভাৰটাইজমেণ্টবিলাকতো দেখিবলৈ পোৱা গৈছিল সৰুৰে পৰাই। ফ্ৰেণ্ডছসকল, ৰশ্মিকা মান্দানা 15 বছৰ বয়সৰ পৰাই পঢ়াৰ লগতে এক্টিঙতো যথেষ্টখিনি গুৰুত্ব দি আহিছিল আৰু তাৰ ফলত ৰশ্মিকা মান্দানা অতি কম সময়ৰ ভিতৰতে যথেষ্টখিনি সমাদৰ লাভ কৰে। ফ্ৰেণ্ডছসকল, ৰশ্মিকা মান্দানাই 2016 চনতে এখন চিনেমাৰ কাৰণে অফাৰ পায়, যিখন চিনেমাৰ নাম আছিল কিৰিক পাৰ্টি। এই চাউথ চিনেমাখন বনোৱা হৈছিল 4 কৰোৰ বাজেটত আৰু এই চিনেমাখনে সেই বছৰটোৰ ভিতৰতে শ্ৰেষ্ঠ আৰু ছুপাৰ ডুপাৰ হিট হয়। এই চিনেমাখনে সেই বছৰটোৰ ভিতৰতে হাইষ্ট ইনকাম কৰিবলৈ সক্ষম হয় আৰু ৰশ্মিকা মান্দানাও বেছি জনপ্ৰিয় হৈ পৰে। ফ্ৰেণ্ডছসকল, সেইখন মুভিৰ ডাইৰেক্টৰ ৰাক্ষিত ছেট্টীৰ লগত ৰশ্মিকা মান্দানাৰ লাভ ৰিলেশ্যনশ্বিপ গঢ়ি উঠে আৰু দুয়োৰে এংগেজমেণ্ট হয়। ফ্ৰেণ্ডছসকল, ৰশ্মিকা মান্দানা আৰু ৰাক্ষিত ছেট্টীৰ মাজত থকা ৰিলেশ্যনশ্বিপটো বেছি দিন নাথাকিল আৰু তেওঁলোকৰ এংগেজমেণ্ট হোৱাৰ পাছতো তেওঁলোকৰ ব্ৰেকআপ হৈ যায় আৰু তাৰ পাছত ৰশ্মিকা মান্দানা ডিপ্ৰেশ্যনত ভুগিবলৈ আৰম্ভ কৰে। ফ্ৰেণ্ডছসকল, তাৰ পাছতো ৰশ্মিকা মান্দানাই বহুতকেইখন চিনেমাত কাম কৰে আৰু বহুতকেইখন চিনেমা তেওঁৰ ছুপাৰ ডুপাৰ হিট হয়। গতিকে ফ্ৰেণ্ডছসকল, আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।